উপবিষ্ট সন্মানীয় বিধায়ক মহোদয়, আমাৰ অতি সন্মানৰ মাজুলী জিলাৰ উপায়ুক্ত মহোদয়া, সন্মানীয় আৰক্ষী অধীক্ষক মহোদয় আৰু মঞ্চত উপবিষ্ট অন্যান্য গণ্যমান্য ব্যক্তিসকল, এই সভাখনত উপস্থিত থকা আমন্ত্ৰিত অতিথিসকল, গাঁওৰক্ষী বিষয়াসকল, আমাৰ সমাজ কল্যাণ বিভাগ তথা অসম ৰাজ্যিক নিচাযুক্ত আৰু মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ কৰ্মকৰ্তাসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে ইয়াত উপস্থিত সন্মানীয় সাংবাদিক বন্ধুসকল, জয় জয়তে আপোনালোক আটাইলৈকে মাজুলী জিলা প্ৰশাসন তথা মাজুলী জিলা সমাজ কল্যাণ বিভাগৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছো। আজি 26 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উদযাপন কৰা হয় আৰু সেই উপলক্ষে মাজুলী জিলা প্ৰশাসন তথা অসম ৰাজ্যিক নিচাযুক্ত আৰু মাদক দ্ৰব্য নিবাৰণী পৰিষদৰ নেতৃত্বত আমি এখন সজাগতা সভা আহ্বানৰ কথা কৰিছিলো আৰু এই ক্ষেত্ৰত আমি এই বিদ্যালয়খনৰ পৰা আমি ধনাত্মক তেওঁলোকৰ ৰেছপন্স লাভ কৰিছিলো আৰু এই সভাখন ইয়াত অনুষ্ঠিত কৰিবলৈ আমাক সুবিধা দিয়াৰ বাবে বিদ্যালয়ৰ কৰ্তৃপক্ষক ধন্যবাদ জনাইছো। মাজুলী সমাজ কল্যাণ বিভাগ, মাজুলী আৰক্ষীৰ উদ্যোগত এই আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উদযাপন মিটিঙত মই সকলোকে ৱেলকাম জনাইছোঁ। তো প্ৰথমতে মই আমাৰ সভাত উপস্থিত মাননীয় আগতে ধৰক যোনখিনি ড্ৰাগছ জমাই থৈ আহিছোঁ, গোটেই বছৰত আমি অকল 6 কেজি ধানহে জব্দ কৰিব পাৰিছোঁ। তো বেলেগ ড্ৰাগছ আমি এতিয়ালৈকে ইয়াতে পোৱা নাই। তো মই ভাবোঁ যে এইটো আমাৰ কাৰণে অতি সুখৰ খবৰ যে মাজুলীত এতিয়ালৈকে ড্ৰাগছৰ যি ধৰণে বেলেগ জেগাত মানে প্ৰচলন হৈ আছে সেইটো এতিয়ালৈকে হোৱা নাই। মই ভাবোঁ ইয়াৰ মূল কাৰণ হ'ল যে মাজুলীৰ মানুহ গোটেইখিনি ধৰক আধ্যাত্মিক বা তেওঁলোকে এটা ডিচিপ্লিন লাইফ জীয়াই আছে। সেইকাৰণে মই ভাবোঁ যে এতিয়ালৈকে ইয়াতে ড্ৰাগছটো বেলেগ জেগাত যি ধৰণে সোমাইছে ইয়াতে সোমাব পৰা নাই। মই আশা ৰাখিম যাতে এই যোনখিনি ট্ৰেডিশ্যন চলি আছে এইটো যাতে ইয়াতে এনেকেই কণ্টিনিউ হৈ থাকে। মই বিশেষকৈ এটা বস্তুৱেই ক'ব বিচাৰোঁ যে ড্ৰাগছৰ কবলত যোনখিনি পৰে সেইখিনি ইউজুৱেলি ধৰক এই স্কুল কলেজ বা ধৰক 14 বছৰৰ পৰা 30 বছৰ বয়সত এই ড্ৰাগছৰ কবলত পৰে বা আমি নিজেই পাইছোঁ বেলেগ বেলেগ জেগাত ডিউটি কৰোঁতেনে যদি ড্ৰাগছৰ এফেক্টেড হয় বা এডিক্টেড হয় সেইখন ঘৰ হৈ নাথাকে। প্ৰথমেতো ঘৰৰ মাক দেউতাক হওক বা ভাই ককাইক বা ওচৰ চুবুৰীয়ালৈকে যোনটো পৰিস্থিতিৰ সৃষ্টি হয়, ড্ৰাগ এডিক্টসকল কেতিয়াও মানে তেওঁলোকে নৰ্মেল অৱস্থালৈ আহিব নোৱাৰে আৰু গোটেই ঘৰখনটো শেষ কৰি পেলাই নিজৰ জীৱনটো শেষ হৈ যায় বা ড্ৰাগছৰ অপকাৰী এইটো বৰ এৱেৰনেছ কৰিব লাগে কিমান কাৰণে যাতে আমাৰ নেক্সট জেনেৰেশ্যন বা আমাৰ লগৰ মানুহখিনিয়ে যাতে ড্ৰাগছৰ পৰা দূৰত থাকে। কাৰণ ড্ৰাগছ ইতিমধ্যে কৈ গৈছে অতি বেয়া আশা বুলিয়ে ক'ব পাৰোঁ। আজি ৰাতিপুৱা আমি 7 কেজি জ্বলাই থৈ আহিছোঁ আপোনাৰ এইখিনি কেৰেলা গাঁৱত। 7 কেজিটো বেলেগ ডিষ্ট্ৰিক্টৰ তুলনাত বহুত কম, কিন্তু তথাপিও মই ভাবোঁ এইখিনিও পাব নালাগে যিহেতু আমাৰ মাজুলীখন ইমান ভাল জেগা, ধুনীয়া জেগা আৰু মানুহখিনি ল'ৰা ছোৱালীখিনিও ইমান ভাল মানে এতিয়ালৈকে স্পইল হোৱা নাই। আমি বাহিৰৰ পৰা আনি গম পাওঁ যে ইমান ধুনীয়া জেগা, মানুহবোৰ ইমান জেনুইন, ইমান ইন'চেণ্ট, কিন্তু আপুনি বেলেগ জেগাত গ'লে গম পাই যায় ডিফাৰেঞ্চটো। সেইকাৰণে মই ভাবোঁ এতিয়া যে 7 কেজি পাইছে সেইখিনিও পাব নালাগে। আৰু আমাৰ পুলিচ বিষয়া বা আমাৰ এক্সাইজ বিষয়া সদায় এইখিনি ডেইলি চাই আছে আৰু মানুহখিনি এৱাৰনেছ হ'লেহে হ'ব। আৰু এইটো গোটেই জীৱনটোৱে আপোনাক ধ্বংস কৰি দিয়ে, এজন মানুহৰ এটা জেনেৰেশ্যনে ধ্বংস কৰে। মই এইটো হ'ল আজি কেইবা বছৰমান মই যেতিয়া নতুনকৈ বিয়া হৈ গৈছোঁ তেতিয়া দেখিছোঁ আমাৰ ঘৰৰ গুৱাহাটী ঘৰৰ আমাৰ ঘৰ নহয়, মই যেতিয়া বিয়া হৈ গৈছোঁ দেখিছোঁ এজন ল'ৰা আছে
তাইৰ দেউতাক নাই, ককায়েক আমেৰিকাত থাকে, এজন আমেৰিকাত, এজন লণ্ডনত আৰু এজন ডুবাইত থাকে। তেওঁ বাহিৰত যাবলৈ আছিলে, কিন্তু তেওঁ যোৱা নহ'ল, তেওঁৰ দেউতাক ঢুকালে। তাৰপিছত তেওঁ বম্বেত কাম কৰি আছিলে। তেওঁ মনৰ দুখতে ড্ৰাগছ খোৱা আৰম্ভ কৰিলে, কিন্তু মনৰ দুখততো মানুহে ড্ৰাগছ খাব লাগে জানো। তাৰপিছত মই গম নাপাওঁ, তেতিয়া সৰু আছিলোঁ। মই দেখোঁ মানুহজনে বিচনাতে পৰি যায়। নেদেখোঁ মই, মোক মাকে মাতে, মোৰ হাজবেণ্ডক মাতে যে ল'ৰাটো দাঙি গ'লে বিচনাত উঠাই দিব লাগে। মই ভাবোঁ সদায় এই ডাঙৰ মানুহৰ ল'ৰাজনে কেনেকৈ বিচনাৰ পৰা পৰি থাকে। তেতিয়া পিছত মই গম পাইছোঁ যে নহয়, তেওঁ ড্ৰাগছ খায়। ড্ৰাগছ খাই পেলাই কিন্তু ভগৱানৰ কৃপাত তেতিয়া মই দেখিছোঁ ইমান ভয়ংকৰ। মানুহজনে চালেও ভয় লাগে, তেওঁ যেন চকুকেইটা ওলাই আহিব, কিন্তু তেওঁ ভগৱানৰ কৃপাত বা মাকৰ কি ক'ম চেষ্টাৰ বলত তেওঁ আজি তেওঁ কলিকতালৈ গ'ল। কলিকতাত তেওঁক ৰিহেব চেণ্টাৰত ৰাখিলে, কেইবাবাৰো পলাই আহিলে, আকৌ ৰাখিলে। তেওঁৰ ককাই ডুবাইত থাকে, ডুবাইৰ পৰা ল'ৰা-লৰিকে আহে, মানে ইমান খেলি মেলি। ডুবাইৰ পৰা আহি আকৌ কলিকতাত হয়, আকৌ পলাই আহে ৰিহেব চেণ্টাৰৰ পৰা। তাৰপিছত ভগৱানৰ কৃপাত তেওঁ এতিয়া ভাল হৈ গ'ল, আৰু এতিয়া তেওঁ এখন তেওঁ জাৰ্নেলিষ্ট হয়, লিডিং নিউজ পেপাৰ এখনত কাম কৰে, আৰু কিমান নাম নকওঁ বাৰু। আৰু তেওঁ মানে এতিয়া খুব ড্ৰাগ এৱেৰনেছৰ কাম কৰি থাকে। সেইটো মই নিজৰ চকুৰে দেখিছোঁ, তোমালোকে হয়তো দেখা নাই। এইটো নেদেখাটোৱে মই বিচাৰোঁ। আৰু কোনোবা যদি তেনেকৈ ল'ৰা-ছোৱালীক তোমালোকে গম পোৱা, তেনেকৈ কিবা নচাযুক্ত বস্তু, মানুহৰ 10টা ল'ৰাৰ ভিতৰত এটাই কেতিয়াবা তাৰ ইচ্ছাও থাকিব পাৰে, এইটো কৰি চাওঁচোন কিনো বস্তু। তোমালোকে সদায় বাধা দিবা, মৰম কৰিবা, কৰি দিবা তোমালোকৰ চিনিয়ৰ্ছ, মা-দেউতাক। সেইটোহে আমাৰ বেছি ডাঙৰ কথা। হাউ কেন বি হেল্প দেম? কাৰণ চব ল'ৰা-ছোৱালী একে নহয়। 100জন মই ক'বৰ নিচিনা 100জনৰ ভিতৰত এজনে হয়তো বেয়া কাম কৰিবলৈ তাৰ এনেও মন যায়। গ্ৰহণ কৰিলে কি হয়? কাৰণ কেইদিনমান আগত মিচিং সমাজৰ আমাৰ শিল্পী তৰাৱতী বুলি মোক কোৱা কান্দি কৈছিলে যে মোৰ ল'ৰাজনে ড্ৰাগছ গ্ৰহণ কৰিছে, এতিয়া তেওঁলোকো সমাজ ৰাখিব নাই, কৰা নাই, আকৌ খটিয়াইছোঁ নাই, কৰা নাই। তেতিয়া ড্ৰাগছ আৰম্ভ কৰাৰ লগে লগে ল'ৰাজনক বচাব পৰা কোনো উপায় নাই। কাৰণ এই ড্ৰাগছ বোলা বস্তুটো আমি কেনেকৈ মাজুলীৰ পৰা, মই এতিয়ালৈকে উনানা মাজুলীত আহিছে বুলি এতিয়া জনাই ধেমাজি লখিমপুৰবিলাকত আহিছে বুলি খবৰ পাইছোঁ। কাৰণ এনেকৈ যাতে আমি যিসকলে, মই এইটো ক্ষেত্ৰত মই অনুৰোধ কৰি নিজৰ পিতৃ মাতৃ শিক্ষাগুৰু আৰু চিনিয়ৰ চিটিজেনসকলকো মই অনুৰোধ কৰি তেখেতসকলে দায়িত্ব ল'ব লাগে। যেতিয়া দায়িত্ব ল'ব, যেতিয়া কাৰোবাৰ ল'ৰা-ছোৱালী তেনেকুৱা হৈছে, নিজে ৰাইজে গৈ তেখেতক ধৰা দিব লাগিব। তেনেহ'লে সেইটো পৰা আমাৰ অন্তত কৰিব। ড্ৰাগছ বুলিয়ে নহয়, আপোনালোকে নিশ্চয় জানে আমাৰ সমাজত পতিকা বুলি জাতিৰ আৰু এটা বস্তু আছে কি, যেতিয়া পতিকা বনাই যেতিয়া মানুহ গ্ৰহণ কৰিব, তেনেহ'লে ই লাহে লাহে ই হেৰিব নোৱাৰা হৈ যায়। এইজন মানুহ লাহে লাহে আমাৰ মাজৰ পৰা ত্যাগ কৰিবলৈ বাধ্য হয়। সিগারেট ভুলাই করে জীবন অপকার, সিগারেট ভুলাই করে জীবন অপকার, সবাই খোয়া ধপাত গুলো কি ব্যবসায়, সিগারেট ভুলাই করে জীবন অপকার, সবাই খোয়া ধপাত গুলো কি ব্যবসায়, খাদ্য জীবন দিন ক্যান্সার করে, এই ধপাত জাতীয় একো না খাও, না খাও, না খাও, সিগারেট না খাও, সিগারেট না খাও, আর এতে আলু মুখ ক্যান্সার